স্বাধীনতা দিৱসটো হাতত পতাকা লৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ৰেডি হৈ আছোঁ, মোৰ ড্ৰেছ চাওক। মানে মই এতিয়া গৈ আছোঁ ৰজা ঘৰলৈ, তাতে আমাৰ মহিলাবিলাকে চবেই একেলগে মানে পতাকা উত্তোলন কৰিব। মই তালৈকে গৈ আছোঁ, তো চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু লগতে মোৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ৭৫তম স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল। তো চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু এই আমাৰ বাইদেউহঁত পতাকা ৰেডি কৰি আছে। তো আমাৰ এতিয়া জাতীয় পতাকা ৰেডি মোটামুটি। আৰু আমাৰ সভানেত্ৰীৰ কাৰণে ৰৈ আছে। আৰু এইটো হ'ল আমাৰ ডিমৰীয়া ৰজা ঘৰ। বন্দে মাতৰম কৰি সি অলপ ঠাণ্ডা খাই লৈ যাওক। আৰু আমি ঘূৰি আহি চবেই একেলগে বুট খালোঁ আমাৰ মানে এনেকুৱা হাঁহি উঠিছে, আমি এই গানটো গাম বুলি কোনো ধৰণৰ মানে ৰিহাৰ্চেল নাছিলে আমাৰ, সেইকাৰণে এনেকৈ কাগজ লৈ গাব লগা হৈছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানতে এৰিছোঁ।